হেল্ল' সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বতৰ খুবেই একদম ডাৱৰীয়া। এতিয়া খাই বৈ আজৰি হৈছোঁ। একো কাম কৰিবলৈ বাহিৰলৈ ওলাব পৰা নাই। পূৰা বৰষুণে হৈ আছে ৰাতিপুৱাৰ পৰা। এয়া চাওক বৰষুণ দি আছে পূৰা। তাকে ভাবি বহি আছোঁ। 2টামান বজাত মিটিঙো এখন আছে সাপেখেতিত ব্লকৰ ভিতৰত। তাকে কি কৰোঁ, যাব পাৰোঁ নে নোৱাৰোঁ নে। যদি বতৰটো অকণমান ভাল কৰে তেতিয়া যাম বুলি ভাবিছোঁ। কিন্তু আপোনালোকে বহুতে তামোল নাখায় চাগে, মই কিন্তু একদম তামোল নোখোৱাকৈ থাকিব নোৱাৰোঁ দেই। আপোনালোকে বেয়া নাপাব, মই তামোল মুখত ভৰাই কথা কওঁ। বহুতে হয়তো তামোল মুখত ভৰাই কথা ক'লে বেয়া পায়। মোৰ হাজবেণ্ডে বেয়া পায়, বেলেগে বেয়া পোৱাটো বাদেই দিছোঁ। মোক তামোল মুখত ভৰাই কথা ক'ব মানা কৰে সদায়। মই নোৱাৰোঁ মানে, তামোল খাবই লাগিব মানে। মোৰ যি নহ'লেও মানে তামোল নহ'লে নহ'ব। এতিয়া তামোলৰ ইমান দাম, পাণ তামোল চবেই কিনা, আমাৰ ঘৰত একোৱেই নাই। তথাপিতো মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। মই বেলেগ বস্তু নানি, চাহ খাবলৈ কিবা এটা নানিও মই মানে পাণ তামোল আনিমেই আৰু। মোক খাবলৈ পাবই লাগিব মানে, ৰাতিপুৱা শুই উঠি পাবই লাগিব, নহ'লে নহ'ব। যাবলৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ। এয়া একদম এতিয়া 3টা বাজিব হ'ল আৰু। 3টা বজাৰ পৰা মিটিঙে আছিলে, হ'লেও আৰু মিটিং 3টাৰ পৰা বুলি ক'লে এনেও 3টাৰ পৰা নহয় বাৰু। অকণমান হ'লেতো দেৰি হ'ব, একদম জোখতে পামগৈ। এয়া যাবলৈ ওলাই এতিয়া ৰেডি। ব'লক তেতিয়াহ'লে আপোনালোককো অকণমান দেখাম কিমান কি পাৰোঁ। ব'লক। মিটিং এতিয়ালৈকে আৰম্ভ হোৱাই নাই, ৰাইজসকল লাহেকৈ আহিছে আৰু কিহৰ মিটিং মানে আপোনালোকক কোৱাই নাছিলোঁ মই। আমাৰ সাপেখাতি মহিলাসকলে মহিলাৰ দ্বাৰা প্ৰদৰ্শিত ভাওনা পাতিবলৈ লৈছে। মানে মহিলাই পাঠ কৰিব আৰু মহিলা ভাওনা হ'ব। গতিকে তাৰে আজি আলোচনা আছে। আজি দুগৰাকী গোট খাইছে আৰু লাহেকৈ গোট খাব আৰু অলপ সময় পাছত। এতিয়া আলোচনা লাহেকৈ আৰম্ভ হৈছে আৰু এয়া আপোনালোকক দেখাইছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি ঘৰ আহি পাই গ'লোহি মিটিঙৰ পৰা। এতিয়া 7টা বাজি গ'ল। দেৰি হ'ল, মিটিং 4টা বজালৈকে আৰম্ভ হোৱাই নাছিলে। এতিয়া আহি পাইছোঁহি। পাই মেলি কাম বনকেইটা কৰি লৈছোঁ আৰু লৰালৰিকৈ মুখ হাত ধুই আজৰি হৈ লৈছোঁ। কিমানখিনি পাৰোঁ। মিটিঙত আজি বৰ বিশেষ একো নহ'ল বাৰু। কমিটিখন গঠন হ'ল আৰু এতিয়া পাত মানে এতিয়ালৈকে হোৱা নাই। পাত বিলোৱাটো যিদিনা নাট খুলিব সেইদিনাই প্ৰথম তেওঁলোকে কৰিব আৰু যাব লাগিব আমি। অলপীয়াকৈ আজি আলোচনাখিনি হৈ গ'ল ইতিমধ্যে। ভিডিঅ' চাৰো আছিলে তাতে, গোটেইখিনি আলোচনা হ'ল। সৰহসংখ্যক কামখিনি, কিছুমান কামৰ আজি আলোচনা হৈয়ে গ'ল বাৰু। কামখিনি আপোনালোকক পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া ময়ো ভাত পানী বনাওঁ আৰু সময়ো হৈছে। আজি ভিডিঅ' আপলোড দিব পাৰোঁ নে নোৱাৰোঁ ঠিকনা নাই। যদি সময় হয় দিম, যদি নোৱাৰোঁ কালিলৈ দিম আৰু। ভাগৰো লাগিছে এতিয়া। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। পেজত চোৱাসকলে পেজটো ফ'ল' কৰি দিব। বাই বাই।